আমি সকলোৱে গম পাওঁ মুখ্যমন্ত্ৰী বা অথবা আমাৰ মামা আমি ডাইনামিক লিডাৰ বুলি মানো তো মামাৰ লগত আপুনি কাম কৰি আপোনাৰ কেনেকুৱা ফিল পাইছে আপুনি শ্বেয়াৰ কৰিলে বা অসমবাসীয়ে এইটোৰ পৰা কিবা লাৰ্ণ কৰিব পাৰিব অলপ যদি আপুনি শ্বেয়াৰ কৰে আজি তোমালোকৰ মামা আৰু আমাৰ মুখ্যমন্ত্ৰীৰ যিটো কৰ্মস্পৃহা বা ৱৰ্ক কালচাৰ বা কৰ্ম সংস্কৃতিৰ কাৰণে এই যে আমি যে 12 লাখ ঘৰ এই যে 30 মাহত কৰিব পাৰিছোঁ এইটোতো তেওঁৰ যিটো কৰ্ম সংস্কৃতি দেখি পেলাই কাৰণ কিয় তেওঁ যদি এক্টিভ হ'ব মন্ত্ৰী হিচাপে মই এক্টিভ হ'ব লাগিব বাউণ্ড মই এক্টিভ হোৱাৰ লগে লগে মোৰ কমিশ্যনাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী অল অফিচাৰ্ছ এক্টিভ হ'ব লাগিব আৰু মইতো পঞ্চায়ত বিভাগটো এনে এক্টিভ কৰি ৰাখিছোঁ যে ভাৰতবৰ্ষৰ ভিতৰত ময়ে একমাত্ৰ মন্ত্ৰী যোনে নেকি পঞ্চায়তৰ অফিচত গৈ পেলাই ৰিভিউ কৰা আজিলৈ ভাৰতবৰ্ষৰ কোনো মন্ত্ৰীয়ে পঞ্চায়ত অফিচত গৈ পেলাই বহাৰ ৰেকৰ্ড নাই মই পঞ্চায়ত অফিচত গৈ পেলাই বহু আলোচনা কৰোঁ কিমান প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আছিলে কিমান কমপ্লিট কৰিলে কিমান বাকী আছে আৰু কেতিয়াবা পঞ্চায়তৰ সভাপতিৰ ঘৰতো গৈ পেলাই মেম্বাৰবিলাকক লৈ পেলাই বিডিঅ'ক লৈ আমি একেলগে বহোঁ এইকাৰণে বহোঁ সাধাৰণতে বিডিঅ'বিলাকত তাতে আমাৰ পঞ্চায়তৰ মেম্বাৰবিলাক যাব ভয় কৰে মই সেইকাৰণে বিডিঅ'ক লগত লৈ যাওঁ যে বিডিঅ' মানে এনেকুৱা নহয় যে তেওঁতো আমাৰ লগৰে এজন পঞ্চায়তৰ সদস্যবিলাকে বিডিঅ' মানে ভাবে যে একদম মানে ৰাজাই নেকি তেওঁ যে ৰাজা নহয় তেওঁ যে আমাৰ লগতে কাম কৰা মানুহ বা মন্ত্ৰীজন যে ৰাজা নহয় জনসাধাৰণৰ লগত থাকিব লাগে যাৰ কাৰণে আজি এই যিটো কালচাৰ গঢ়ি উঠিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো স্পৃহা এই স্পৃহাৰ কাৰণে আজি এই আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মোৰ প্ৰতি আস্থা বিশ্বাস আছে কাৰণে যে আইন মন্ত্ৰীটো দিব পাৰে বেলেগকো দিছে ডাঙৰ কথা নহয় কিন্তু সাধাৰণ প্ৰশাসন বিভাগটো সাধাৰণতে আজিলৈ কোনো মুখ্যমন্ত্ৰী কাকো দিয়া নাই গতিকে তেখেতে যথেষ্টখিনি আজিও খন্তেক আগতে মই সাধাৰণ প্ৰশাসন মোৰ অলপ ছ'চিয়েল মিডিয়াত দেখাই পাবা খন্তেক আগতে মই সাধাৰণ প্ৰশাসন বিভাগৰ এখন মিটিং কৰি আহিছোঁ মিটিং কৰি পেলাই মই পাৰ্টীৰ এখন মিটিং কৰিলোঁ মিটিং কৰি পেলাই ইয়াতে আহিছোঁ মই আৰু এটা বস্তু দেখিছোঁ মামাক আমাৰ চিএমক মানে আমাৰ য়ং জেনেৰেশ্যন বেছি ভাল পায় এইটো কিয় তাৰমানে তেওঁ মানে এক্টিভ কাৰণ কিয় তেওঁ মানে য়ং জেনেৰেশ্যনৰ মনৰ কথাখিনি বুজি পায় যে য়ং জেনেৰেশ্যনখিনি কি বিচাৰে বা য়ং জেনেৰেশ্যনখিনি কেনেকৈ আগবাঢ়িব বিচাৰে যাৰ কাৰণে মই দেখা পাওঁ যে মই অকল মানে হেৰি এলেকাতে কোৱা নাই মইতো তেখেতৰ লগত গোৱালপাৰাই হওক বা ধুবুৰীয়ে হওক বিভিন্ন অঞ্চলত মই গৈছোঁ সেই তাতে যেতিয়া যাওঁ বা কলগাছিয়াতে গৈছোঁ তেখেতৰ লগত বা আমাৰ যোগীঘোপাৰ অঞ্চলত গৈছোঁ তে মইতো আগতে ভাবিছিলোঁ যে অকল অসমীয়া মানুহ বা হিন্দু মানুহ বা বঙালী মানুহ তেওঁক লৈ পেলাই পাগল কিন্তু মই দেখিছোঁ যে মাইনৰিটি এলেকাটো ভোট দিয়ে নিদিয়ে বেলেগ কথা এইটো ভোট নিদিব পাৰে ডাঙৰ কথা নহয় কিন্তু মামা যেতিয়া যাব তেতিয়া মই তেতিয়া দেখোঁ মাইনৰিটিৰ ল'ৰা ছোৱালীয়ে তাহাঁতৰ মানে ফটো উঠা মামা বুলি হেণ্ডশ্বেক কৰাটো তেতিয়া তেখেতে মোক কয় যে এওঁলোকে ইমান যে ভাল পায় মানে ভোট দিবলৈ নাই ভোট দিয়াটো বেলেগ কথা ভাল পোৱাটো বেলেগ কথা মোৰ যেনে সৰ্বক সমষ্টিত মোক মাইনৰিটিৰ মানুহে প্ৰথমবাৰ 2011 চনত ভোট দিছিলে মোক মানে 1900 তাৰপিছত 5 বছৰ বহুত কাম কৰিলোঁ তাৰপিছত এই ভোটটো কমি পেলাই 16 চনত মানে কমি গ'ল মোৰ 1300 হ'ল এই বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ মাইনৰিটি সমাজখনক বিভ্ৰান্ত কৰে বিশেষকৈ মাইনৰিটি সমাজখনত যিহেতু শিক্ষা দীক্ষা এতিয়াও কম হৈ আছে হেল্থ এৱাৰনেছটো কম এডুকেশ্যন ফেচিলিটি হেল্থ ফেচিলিটি কম আৰু যাৰ কাৰণে নেকি আমাৰ চৰ এৰিয়াত বা মাইনৰিটি এলেকাত মেটাৰনেল মৰ্টেলিটি ৰেটটো বেছি বা ইনফেণ্ট মৰ্টেলিটি ৰেট নৱজাতক শিশুৰ মৃত্যুৰ হাৰটো বৰপেটা অঞ্চল ধুবুৰী অঞ্চলত বেছি চৰ অঞ্চলত বেছি বাগানত বেছি কাৰণ কিয় এইটো এনেকুৱা নহয় যে যিটো হেল্থ এৱাৰনেছ হ'ব লাগে কম বয়সত বিয়া হয় যাৰ কাৰণে হেল্থৰ কথা নাজানে কেতিয়া কি তেওঁলোকে ফলিক এচিড খাব লাগে কেতিয়া এনিমিয়া হয় এইবোৰ কথা গম নাপায় যাৰ কাৰণে এতিয়া আশা কৰ্মীসকলে যথেষ্ট সহায় কৰি আছে কিন্তু মাইনৰিটি অঞ্চলত যেতিয়ালৈ হেল্থ আৰু এডুকেশ্যন বেছি ভাল হ'ব তেতিয়াহে ইনফেণ্ট মৰ্টেলিটি ৰেটটো কমি যাব আৰু যিটো আমাৰ ফেমিলি প্লেনিংটো যেতিয়ালৈ হেল্থ এৱাৰনেছ হ'ব আৰু এডুকেশ্যন হ'ব
তেতিয়াহে কমি যাব